হেল্ল' গাইজ, আজি বিহু কাৰণে মানে ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু মোৰ হাজবেণ্ডে পাণ্ডুত গৈ কিনে এইফালে ইয়াত দৈ, চিৰা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, মিঠাই, এইফালে মাছো আনিছে আৰু এইফালে মই মাংস বনাই দিছোঁ। মানে ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ আলু দিছোঁ, আলুৰে বনাই দিছোঁ। মই খাই কেনে কিন্তু খুব মজা লাগিব দেই, মই দেখাই আছোঁ। এইফালে মই মানে পিঠা বনোৱাত ৰেডি আৰু এইফালে ধুনীয়াকৈ মানে কেইটামান পিঠা বনাই লওঁ আৰু এইফালে মই আৰু কেইটামান বনাই কেনে মানে আগতে অকণমান চাহ খাই ল'ম, তাৰপিছত আৰু বেছিকৈ বনাম আৰু এইফালে মই গুড়টো ধুনীয়াকৈ গলাই লৈছোঁ আৰু মানে দৈত লৈ খালে খুব ভাল লাগেতো, সেইটো কাৰণে এনেকুৱা কৰি ইয়াৰ ওপৰত মই দৈটো দি দিছোঁ। এয়া মোৰ থালটো ৰেডি হৈ গ'ল। এইফালে মই গুড়টো যে গলাই থৈ দিছিলোঁ, এয়া দৈ আৰু চিৰাটো মই বাতিত ৰেডি কৰি ৰাখিছিলোঁ। ইয়াৰ ওপৰত মই গুড়টো দি দিম। গুড় দিলে মানে খাই কেনে খুব ভাল লাগেতো, সেইটো কাৰণে আৰু বিহু বুলি ক'লেতো আৰু পিঠা, লাড়ু, দৈ আৰু ডাঙৰ মাছ এইবিলাকতো আৰু থাকেই আৰু আজি মানে মই বনোৱা তৰকাৰীবিলাক নেদেখালোঁ, অকল মানে মোৰ থালটোৱে দেখালোঁ। এতিয়া মই গুড় দি ইয়াত এটা মিঠাই দি দিছোঁ, দি এতিয়া আৰু মানে খালেই হ'ল আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এই মোৰ থালটো মানে কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব দেই, আৰু মোক ছাবস্ক্ৰাইবটো কৰি দিব।